এই বন্ধুসকল নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেল নয়নমণিলৈ। আজি বগামাটিলৈ যাম বুলি ওলালো ঘৰৰ পৰা মাত্ৰ। গতিকে ক'ত কেনেকৈ কোনটো ৰাস্তাৰে গ'লে সুবিধা হয় বা কোনটো ৰাস্তা ভাল আমি সকলো জানিম এই ভিডিঅ'ত। এয়া পুঠিমাৰী ব্ৰিজৰ ওপৰেৰে আমি 80 স্পীডত গৈ আছো বগামাটি। আৰু এতিয়া আমি এই গড়েশ্বৰ লাইনত উপস্থিত হলো। এইটো আপোনাৰ বাইহাটা চাৰিআলিৰ পৰাই ডাইৰেক্ট গড়েশ্বৰ লাইন, আৰু আমি এই ৰাস্তাটোৰে চিধাই গৈ থাকিম। গড়েশ্বৰত সোমালো। এয়া দেখিছে আপোনালোকে গড়েশ্বৰত আমি গড়েশ্বৰ পালোগৈ, আৰু গড়েশ্বৰেৰে আমি ৰেল লাইনটো ক্ৰছ কৰি এইটো ৰাস্তাৰে চিধাই গৈ থাকিম। এয়া ৰেল লাইনটো ক্ৰছ কৰিলোঁ। ক্ৰছ কৰি গড়েশ্বৰ কলেজৰ কাষেৰে এইটো ৰাস্তাৰে চিধাই গৈ থাকিম। আৰু গৈ থাকিলে আমি এয়া কি পালোঁ চাওঁ আমি। কি ঠাই এইটো এটা চাৰিআলি পালোঁ। আৰু আপোনাৰ চিধাই গৈ থাকিলে বগামাটি পামগৈ। আৰু এইফালে পশ্চিম চাইডে ৰাস্তাটোৰে আপুনি গ'লে নাগৰেজুলি পাব, নাগৰেজুলি ৰোড। আৰু ইয়াৰ পৰাই বগামাটিলৈ প্ৰায় 8 কিলোমিটাৰ, প্ৰায় নহয় 8 কিলোমিটাৰে লিখা আছে বৰ্ডত। গতিকে আমি 8 কিলোমিটাৰ যাম আৰু 80 স্পীডত গৈ আছোঁ। আৰু গৈ থাকি আমি দেখিছোঁ এইফালে আপোনাৰ তামোল গছ বহুত আছে, মানে তামোলৰ বাগান দেখি বৰ ভাল লাগে। এয়া চাৰিওফালে তামোল। আৰু এটা কথা, ইয়াত সন্ধিয়া হ'লে হাতী ওলায়, হাতী ওলায়। আৰু ইয়াৰ গতিকে হাতী ওলাই যিহেতুকে সন্ধিয়াৰ আগে আগে আমি ঘূৰিব লাগিব। আৰু বেলেগ এঠাইতো যাব লগা আছে, আৰু ক'ত যাম সেইটো আপোনালোকক দেখাম পিছত। এতিয়া বৰ্তমান আমি বগামাটিলৈ গৈ আছোঁ। আৰু গৈ থাকোঁতে এয়া বগামাটিৰ এণ্ট্ৰি গেট পালোঁ। এতিয়া এণ্ট্ৰি গেটত এণ্ট্ৰি কৰিবলৈ এণ্ট্ৰি টিকট লাগিব। আৰু এণ্ট্ৰি টিকট ল'বলৈ গ'লে আমি যাব লাগিব কাউণ্টাৰত। কেইটকা লয় হেৰি? 100 টকা না? 100 টকা। টিকট ল'লোঁ। সৰু গাড়ী 100 টকা, মেজিক চেজিক আনিলে 200 টকা লয়। এইটো ডাঙৰ গাড়ী বেলেগ। এণ্ট্ৰি গেটৰ পৰাই প্ৰায় আৰু 1 কিলোমিটাৰ দূৰ বগামাটি। গতিকে ইয়াত বহুত ধূলি। আৰু এইবিলাক দেখিছে বগৰী গছ, ইয়াত বহুত বগৰী পোৱা যায়। আৰু আপোনালোকে যদি পিকনিক খাব আহে তেনেহ'লে ইয়াত ফ্ৰীতে বগৰী পাৰি লৈ যাব পাৰিব। আৰু সৰুকৈ মাৰ্কেট আছে এইখন বগামাটিৰ। যদি কিবা বস্তু লাগে আপোনালোকে তাৰ পৰাই লৈ যাব পাৰিব বগামাটিত অহা চিন স্বৰূপেই। গতিকে বলক আৰু কি আছে চাওঁ। এয়া প্ৰাকৃতিক পৰিৱেশ বগামাটিৰ। এবাৰ কেমেৰাটো ঘূৰাই দিছোঁ মই, চাওক। আৰু ইয়াৰ ওপৰৰ পৰা ভিউ ল'লে কেনেকুৱা হ'ব কি হ'ব সেয়া মই গৈ দেখুৱাই আছোঁ। এইবিলাক নৌকা, এইবিলাক নাও দেখিছে, নাওতো উঠিব পাৰিব আপোনালোকে আহিলে। শিলৰ মাজে মাজে, পানীৰ মাজে মাজে নাৱত উঠি ঘূৰি ফুৰিব পাৰিব। ঘূৰি ফুৰিব মানে ইপাৰৰ পৰা সিপাৰলৈ কৰি দিব। Artlist.io পানীবিলাক দেখি গা ধুব মন গৈছে। ইমান ধুনীয়া পানী, পিছে মই গা নুধো, বহুত ঠাণ্ডা, ইমান ধুনীয়া চাফা পানী। গতিকে ইয়াতে গা ধুব মন গৈছে। আৰে ভাই কি কৰ আৰে বে, কি জাপ মাৰি দিলে। বলক এতিয়া আমি ওপৰত বুদ্ধ মন্দিৰ আছে পাহাৰখনৰ ওপৰত, গতিকে তালৈ যাওঁ। বহুত দীঘল চিৰি, আৰু ওপৰলৈ উঠিব লাগে, খুব ভাগৰ লাগে। Artlist.io এয়া চালোঁ। এতিয়া আৰু ওপৰলৈ গৈ আছোঁ চিৰিৰে বগাই গৈ আছোঁ। আৰু ওপৰত দেখিলোঁ এয়া বুদ্ধ মন্দিৰ। ৱাও, বহুত ধুনীয়া হয় বুদ্ধ মন্দিৰ। মই 12 বছৰমান আগতে আহিছিলোঁ যেতিয়া এইবিলাক বনাই আছিলে। এতিয়া বহুত ভাল লাগিছে। আৰু ইয়াৰ ওপৰৰ পৰা যদি আপুনি ভিউ ল'ব বিচাৰিছে বগামাটি, ইয়াত চাওক
সম্পূৰ্ণ বগামাটিৰ ভিউটো আপোনালোকে দেখিব কিমান সৌন্দৰ্য প্ৰকৃতিৰ আপোনালোকে গম পাব এয়া দেখিছে ইয়াতে বলিউডৰ ফিল্ম শ্বুটিং কৰিব পাৰে ইমান ধুনীয়া ঠাই বহুত ধুনীয়া আমাৰ অসমতো বহুত ধুনীয়া ধুনীয়া ঠাই আছে Artlist I দেখিছে মই অলপ জুম কৰি দেখাইছো ইমান ধুনীয়া পৰিবেশ এয়া চাওক পানীবোৰ কি ধুনীয়া ওপৰৰ পৰা দেখি এয়া পিকনিক প্লেস আমি য'ত গাড়ী ৰখাইছো সেইখিনি বাৰু দেখা নাপায় আসলে আমি এয়া বগামাটিৰ পৰা ওলাই এতিয়া নাগৰাজুলি ৰাস্তা লৈছো কাৰণ বগামাটিত বহুত হাতী ওলাই গতিকে আহিবতো লাগিব সোনকালে এতিয়া আমি গৈ আছো নাগৰাজুলি ৰোডেৰে ৰাস্তা বহুত ধুনীয়া ৰাস্তা আৰু ইয়াতে তামোলৰ বাগানবিলাক সকলোতে দেখি আহিছো বগামাটিটো দেখিলো ইয়াতো দেখিলো ৰাস্তা বহুত ধুনীয়া ইয়াত এক ব্ৰিজ এইটো নদী এইটো কি নদী এটা বাৰী বুলি লিখা আছে আৰু ইফালে চাওক পিকনিক প্লেস বহুত ধুনীয়া কিন্তু খাব দিয়ে নে নিদিয়ে নাজানো দেই পিকনিক Artlist I.O. গৈ পালো নাগৰাজুলি চাহ বাগানবিলাক ইমান ধুনীয়া চালে চাই থাকিব মন যায় এই চাহ বাগানত ৰখি এক কপি ফটো তুলিব বহুত মন গৈছিলে যদিও আমি নৰখিলো কাৰণ এতিয়া অন্য ঠাইলৈ গৈ আছো তাত কি হয় কি নহয় এটো গম পোৱা নাই এতিয়ালৈ গতিকে আমি ৰখা নাই এতিয়া গাড়ীৰ পৰাই কেমেৰা মাৰিছো আৰু বহুত ধুনীয়া ভিউ আহিছে বহুত ধুনীয়া চাহ বাগান গতিকে চাহ বাগান দেখিলে বৰ ভাল লাগে আমাৰ সকলোৰে ভাল লাগে অসমৰ গৌৰৱ চাহ গছ চাহ বাগান চাহ পাত গতিকে বহুত ভাল লাগে চালে চাই থাকিব মন যায় কেনে আপোনালোককো দেখালো এবাৰ হলো আহিব আপোনালোকে পিকনিক প্লেস বগামাটি আৰু নাগৰাজুলি হৈ আহিব পাৰে তামুলপুৰৰ পৰা আহিলে আপুনি নাগৰাজুলি হৈ আহিব পাৰে বগামাটিত আৰু এয়া আমি ওলালো তামুলপুৰ ৰোড আৰু আপোনালোকে গম পাইছে চাগে তামুলপুৰ ৰোড বুলি কওঁতে আমি ক'ত যাব ওলাইছো গতিকে আহক গৈ যাও আমাৰ লগত একেলগে এয়া আকৌ চাহ বাগান দেখিলো এইটো একচুয়ালি আমি ভুটান গৈ আছো আৰু এই ভুটান যাওঁতে আমি আকৌ চাহ বাগান দেখিলো ভাল লাগিলে যে এইফালেও চাহ বাগান আছে অসমৰ আৰু এইবিলাক গাড়ী ৰখি আছে কি হৈছে কি হোৱা নাই নাজানো বহুত গাড়ী ৰখি আছে কি হৈছে আমি আগত গলে গম পাম Artlist I.O. সম্ভৱ লকডাউন চলি আছে ভুটানত যাৰ বাবে হয়তো গাড়ীবিলাক সোমাব দিয়া নাই গতিকে আমি আগত গলে সঠিককৈ গম পাম কাৰণ ড্ৰাইভাৰ দাজনে কৈ আছে যে লকডাউন আছে বুলি তথাপিতো এবাৰ আহিবৰ মন গল যদি পাৰো সোমাই কিনে আপোনালোকক দেখুৱাম আৰু যদি নোৱাৰো তাৰ বাবে ক্ষমা কৰিব এয়া দেখিছো গেটত কোনো মানুহ নাই পুৰা খালি জায়গা গাড়ী ৰখি আছে সেই সাইডেও গাড়ী আছে কিন্তু মানুহ হলে কোনো দেখা নাই এতিয়ালৈ কাৰণ লকডাউন চলি আছে চাগে বাৰু এবাৰ নহলে পিছত